আজি মই আপোনালোকলৈ লৈ আহিছোঁ চাদৰৰ পতি কেনেকৈ লগাব পাৰি। পতিখিনি ধুনীয়াকৈ গোটেইখিনি এটা এটাকৈ কাটি ল'ব লাগিব। যিটো ঊলৰ হয়, গোটেইখিনি পতি এটা এটাকৈ কাটি লোৱাৰ পিছত এইখিনি মোৰ পতিখিনি কাটি হৈ গ'ল। 6টা পতি লাগে চাদৰখনৰ কাৰণে। 3টাকৈ সেই পতিকেইটা জইন দি ল'ব লাগিব। আৰু এনেকৈ 2টা মূৰ সমান কৰি এইটো চাব, মানে সমান হৈছে নে নাই হোৱা। এইটো সমান কৰি এনেকৈ 3টা পতি জইন দি ল'ব লাগিব। আৰু এইটোত এটা চিলনি মাৰি দিব, পতিটো ভাল হয়। আৰু চিলনি মাৰি দিব চিধাৰ ভাগে। ভালকৈ দেখাব পৰা নাই, কেমেৰাটো ধৰিবলৈ যিহেতু মানুহ নাই। এনেকৈ 3টা পতি জইন কৰি ল'ব। বহুতে বাৰু চাদৰ পতি লগাবলৈ জানে আৰু বহুতে নাজানে। যিসকলে নাজানে ভিডিঅ'টো শেষলৈকে চাব। এইটো অকণমানকৈ মুকুতাই চিলাই কৰিব লাগে। পতিটো বৰ টানি চিলাব নালাগে, নহ'লে ইটো চাইডে চিলাওঁতে চাদৰখনৰ পতিটো মানে খোজ খোৱাতে হয়। চিলাই গৈ কৰিব গোটেই পতিটো। পতিটো বহুতে মূৰৰ পৰা দিয়ে, মই কিন্তু য'ত ফুলটো আছে তাৰ পৰাই দিছোঁ। সেইটো চাইড চিলাবলৈ অকণমানকৈ মুকুতাই ল'ব। ফাৰ্ষ্ট চিলাওঁতে চাদৰখনত গাঁঠি কেনেকৈ দিয়ে চাই ল'ব। সেইটো অকণমান আগা পিছা কৰি দিলে এইটো গাঁঠি হৈ যায়, যাতে খোল খাই নাযায় চিলনিটো।